জুবিনৰ বোলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি ক'লেতো তে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গ'ল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি ক'লে তো তেওঁৰ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এটো মানি লবৰ কাৰণে কাঞ্চনজংঘা সিনেমাৰ ডায়লগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব হিন্দু নোহোৱা কৰিলে এটা অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকে ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই কাঠ শিৱৰ এটা মস্ত টেটু মোৰে নাই মুতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকে হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলো এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙ্গলদে প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ অকল বিজেপি আছে উলাব পাৰে বিজেপিয়ে বাকি নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কটো ৰখাই দিব আমাক নোৱাৰে এটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলো যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰো আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই সব বাওপন্থী বিলাকে স্যার কোন আপুনি যিখিনি বাওপন্থী মানে নামবিলাক ভাল হয় মইতো স্পষ্টই মই কৈ থাকো এজনে এতিয়া আপোনালোকক স্পষ্ট কলে এটা দুখ পাব দেৱালীত বম ফুটুতে কষ্ট পালে কালি প্ৰেছ ক্লাবত সবে ধৰি বম ফুটাই দিলে আপোনালোকক ডাইৰেক্ট কলে আপোনালোকে বেয়া পাই যে দাদা সিএমএ মাতি আনি আমাকে বেয়া কৈ কয় হয় নহয় দেৱালীত বম ফুটাওতে এজন এডিটৰে টিভি ষ্টুডিঅত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা সবে বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকে কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেৱে বজাই দিলে বম তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা হস্তিয়া পৰিবেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈছিলো অকল বৰপেটা মইতো বাকি একো কোৱাও নাছিলো ফুটালে কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে দিলে বম ফুট এটা হেতু কথা কলে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী হয় নহয় এটা মইতো মোৰো দুখ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক কি কম মই আৰু খবৰ বিলাকো মোৰ তাতে আহি যায় বম ফুটুতেই মোলৈকে খবৰ পঠাই দিছে ফটোৰ সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে তাৰমানে অসমৰ মানুহক মানসিক সবে খালি হিন্দুৰ উৎসৱ কেটাকে টাৰ্গেট কৰে আপোনালোকে চাব এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নকব অকল আমাৰ উৎসৱ কেটাৰ পিছতে লাগে হেতুৱে মোৰ দুখ লাগে আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা পূজাৰ প্ৰত্যেকটো পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো কালী পূজা প্ৰত্যেকটো পূজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ ফটো আমিয়ে জুবিনক সন্মান কৰি আছো আকৌ আমাকে দবাই থাকে এটো কেনেকে হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি এই অসমীয়াও নাই তাৰমানে এই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি কওকচোন এখন সিনেমাৰ হেতু কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেওঁ মুক্ত আকাশত আছে গতিকে মই মুক্ত
কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে এইটো কাঞ্চনজংঘাৰহে কথা কৈছে গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলো এতিয়া লাহে লাহে ক'ব লাগিব নহলে সমাজখন বেলেগ লাইনত গুচি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকে হাফৰত মদ ঢালি দিছে সাধা দিছে আৰে ফুল দিব লাগে গৈ পেলাই তানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এইটো যে সমাধিত এইটো সমাধিত আহিলে সাধাই দিব লাগে এইটো সমাধিত আহিলে মদেই দিব লাগে তেতিয়া মানুহেতো বিষ্ণু প্ৰসাদ জ্যোতি প্ৰসাদ ভূপেন হাজৰিকাৰ লগত কম্পাৰিজন কৰিব নহয় যে হেইটো সমাধিত সাধা দিব নালাগে ইয়াত সাধা দিব লাগে তাতে মদ দিব নালাগে ইয়াতে মদ দিব লাগে কিন্তু আমাৰ ভিতৰত ক'ব পাৰো অলপ সলপ মদটো কেতিয়াবা ভূপেন দাইও খাইছিল কিন্তু হেইটোতো তেওঁৰ পৰিচয় নহয় পৰিচয় হৈছে তেওঁৰ সংগীত পৰিচয় হৈছে তেওঁৰ শিল্প পৰিচয় হৈছে তেওঁৰ বহল মনটো আমি তাকহে সেলিব্ৰেট কৰিব লাগে বাচ্চাক মাকে লৈ গৈছে কি শিকাব লাগে যে এইটো আমাৰ জুবিনদা ইয়াতে ফুল দিব লাগে মা পদক্ষিণ কৰি সেৱা কৰিব লাগে তাকে নকৰি আমি কি শিকাই আছো গতিকে এই যেটো এটা উদ্ভণ্ডালি হৈ আছে তাৰ পৰাটো পৰিবেশটো আমি বচাব লাগিব নহলে কালি টুৰিষ্ট এজন আহিলে সবেইটো এতিয়াটো অসমত জুনে আহে সবেইটো জুবিনৰ সমাধিত যাব খুজিব আৰু জুবিনৰ সমাধিত আমি সেইটো দেখুৱাম নেকি ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় প্ৰয়োজনীয়তা আছে নেকি সূৰ্যৰ পোহৰ হয় 4টা বজাত 4টা বজাত আমি যাম ৰাতি 2টা বজাত 1টা বজাত 12:30 বজাত এটো কি সংস্কৃতি এটোটো নহব নহয় এটলিষ্ট মই মুখ্যমন্ত্ৰী থাকালে কেটো নহব ঠিক আছে বহুত বহুত ধন্যবাদ